এনেকৈ সোণৰ গহনা পাব, কলিয়াও পাব, ঢকাইলেও পাব, সকলোৱে দেখোন পাব পাওঁ নাপাবনে? এনেকৈ এইকেইটা বস্তু দেখোন আমাৰ শত্ৰুৱে হৈ আছে। পৰীক্ষিত হ'ব সেই ৰখাই পালে। সোণত যেতিয়া পৰীক্ষিতে নিজে যেতিয়া সোণত জেগালে ৰজাৰ মাথাত সোণৰ কীৰ্তি আছিল আৰু সোণৰ কীৰ্তিতে কলি উঠি গ'ল। এনেকৈ কলি উঠিয়ে ৰজাক বিভ্ৰান্তি কৰি পেলালে। এনেকৈ যাক কলিয়ে ধৰে তাৰ মুখত ভাল কথা নাহে। আহিবনে? যাক কলিয়ে ধৰে কি ভাল কথা ক'লে উল্টে দিবহি। সেইকাৰণে ৰজা হৈও তেওঁ ধাৰ্মিক ৰজা হৈও গুৰুৰ তলত খাব লাগিছে। তাৰমানে এজন ভাল মানুহক যদি কলংক দিয়া হয়, মৃত্যুৰ সমান অলংকাৰ দিয়া নহ'লে, সেইকাৰণে অপযশটো মৃত্যুৰ সমান। অপযশ কি বস্তু বাৰু? এজন ভাল মানুহক যদি অপযশ দিয়া হয়, এইটো মৃত্যুৰ সমান হয়। হে নত ব্ৰাহ্মণ নত দেখি একোথা তপৰ প্ৰভাৱে জ্বলে সূৰ্যৰ সমানে। এনেকুৱা সুন্দৰ মানুহ সূৰ্যতকৈও দেখিবলৈ ধুনীয়া। সূৰ্যটো দেখিবলৈ ধুনীয়া জানো? মানুহ ইমান ধুনীয়া দেখিবলৈ। মানুহতকৈ ধুনীয়া বস্তু জীৱৰ ভিতৰত আৰু বেলেগ আছে নেকি? কিবা আছেনে? কিন্তু মানুহ দেখোন হিংসুক, জীৱ হত্যা কৰি কৰি খায়। ৰাক্ষসনে কি বাৰু? ৰাৱণক এজন ব্ৰাহ্মণ, জ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ ব্ৰাহ্মণ ৰাৱণ, তাক ৰাক্ষস বুলি কিয় ক'লে? ৰাৱণ আমাৰ নিচিনাই মানুহ, তাক ৰাক্ষস বুলি কিয় ক'লে? ব্ৰাহ্মণক ঈশ্বৰক যিয়ে নাজানো তাকে ৰাক্ষস ক'লে। আমি ঈশ্বৰক জানো নে নাজানো? আমি মানুহবিলাকে ঈশ্বৰক জানিম নে নাজানিম? গৰু ছাগলীয়ে বাৰু ঈশ্বৰক চিনি নাপায়, মানি ল'লো। আমি মানুহবিলাকে শেষত যাই গাবলৈ লাগিব, এটাই গীত গাব লাগিব। কি কৰিলো ভকতি নকৰি, অন্তকে পাইলে ককালে ৰক্ষা কৰা হৰি। শেষৰ গীতটো সেইটোকে ৰাখি আছো নেকি? শেষলৈ সেইটো গাম বুলি নহয়, আমাৰ বিচনা সজ্জাত পৰি পেলাই কি সেইটোকে গাম বুলি ৰখি আছো নেকি?